হয়, মই টংলা সমষ্টিবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা সহস্ৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে UPPL দলৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কেন্দ্ৰীয় সমিতি, জিলা সমিতি, ব্লক সমিতি আৰু প্ৰাইমাৰী সমিতিৰ সকলো বিষয়ববীয়ালৈ মই আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মোক টংলা সমষ্টিৰ এগৰাকী সেৱক হিচাপে আগবঢ়াই দিয়াৰ বাবে মই সকলোলৈ ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনত NDA সমৰ্থিত প্ৰাৰ্থীয়ে শলঠেকত পেলাবনে পাৰিবনে নোৱাৰিব সেইটো মই এই মুহূৰ্তত ক'ব খোজা নাই। এটা শুভ মুহূৰ্ত মোৰ কাৰণে। সকলো প্ৰাৰ্থীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এটাই সকলোলৈ মই অনুৰোধ জনাইছোঁ, এটা ৰাজনৈতিক বাতাবৰণ তেওঁলোকে সৃষ্টি কৰক, বিশৃংখলতা যাতে কোনো সৃষ্টি নকৰে, তাকে তেওঁলোকলৈ মই আহ্বান জনাই মই এই শুভ মুহূৰ্তত মই তেওঁলোকলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ। আৰু সমষ্টিবাসী ৰাইজে ইতিমধ্যে মোক জয়ন্ত ৰাভা হিচাপে মোক আঁকোৱালি লৈছে। এজন নতুন ৰাজনৈতিক পথাৰখনত খোজ দিয়া ব্যক্তি হিচাপে তেওঁলোকৰ ইচ্ছা আৰু আকাংক্ষাবিলাক ইতিমধ্যে মোক জনাইছে আৰু ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছোঁ। ৰাইজে নিশ্চয় আঁকোৱালি ল'ব। আমি এটা খুব পজিটিভ মাইণ্ড লৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে আমি এই মুহূৰ্তত আমাৰ পাৰ্টীৰ যিটো সাংগঠনিক ভেটি, এই ভেটিটো চাই এটা মনোবিশ্বাস এটা আহিছে যে টংলা সমষ্টিবাসী ৰাইজৰ মৰম আৰু শ্ৰদ্ধাই আমাৰ সমল। গতিকে আমি 100ৰ পৰা 100% আমি সফলতা লাভ কৰিবলৈ আমি আশাবাদী।